Good morning friends, মই Hiranjit Basfore স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ এই YouTube চেনেলটোলৈ। Friends, আজি আমি এই ভিডিওটোত কথা পাতিম হস্পিটালত ৰেড ক্ৰছ সিম্বল কিয় দিয়া যায় আৰু ইয়াৰ অৰ্থ কি? ইমোজিবোৰ হালধীয়া কিয়? ইয়াৰ কাৰণ কি? জানিবলৈ ভিডিওটো শেষলৈ চাই থাকিব। সো বলক পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ। আপোনালোক সকলোৱে কেতিয়াবা নহয় কেতিয়াবা হস্পিটালত গৈছে। আপোনালোকে যদি ভালদৰে তাত লক্ষ্য কৰিছে তাত প্ৰায় সকলো বস্তুতে আপোনালোকে ৰেড ক্ৰছৰ সিম্বল দেখিবলৈ পাইছে। যেটো প্লাছ চিনৰ প্ৰয়োগ চিকিৎসা ক্ষেত্ৰত কৰা হয় সেইটো হৈছে ৰেড ক্ৰছৰ আন্তঃৰাষ্ট্ৰীয় সংকেত, যেটো চিকিৎসা ক্ষেত্ৰত থকা এটা স্বেচ্ছামূলক সংগঠন। 1963 চনত দুজন ব্যক্তি হেনৰি ডুনেণ্ট আৰু গাস্তাভ মনিয়েৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছৰ মূল সমিতি জেনেভা ছুইজাৰলেণ্ডত প্ৰতিষ্ঠা কৰা হৈছিল। এই সংকেতটো হস্পিটাল, নাৰ্ছিং হোম, ক্লিনিক, ডিসপেন্সাৰী, এম্বুলেন্স ইত্যাদি সকলোতে দেখিবলৈ পোৱা যায়। ডক্টৰ বা চিকিৎসা সেৱাৰ ক্ষেত্ৰত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে এই সংকেতৰ ব্যৱহাৰ এই কাৰণে কৰে যাতে ভৱিষ্যতে তেওঁলোকে ইমাৰ্জেন্সি সিচুৱেচনত এনেকুৱা চিন দেখিলে গম পায় যাতে এইটো কি আৰু ইয়াৰ ব্যৱহাৰ কি। আৰু এইটো কাৰণৰ কাৰণে হস্পিটাল আৰু চিকিৎসা ক্ষেত্ৰত এই সংকেতটোৰ ব্যৱহাৰ কৰা যায়। 1920 চনত ভাৰতবৰ্ষত দা ইণ্ডিয়ান ৰেড ক্ৰছ সোসাইটি স্থাপন কৰা হৈছিল আৰু গোটেই বিশ্বৰ লগতে ভাৰতবৰ্ষয়ো ৰেড ক্ৰছ সিম্বলটোক মানৱীয়তাৰ সেৱাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লে। আপোনালোকে যেতিয়া হোৱাটছআপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম চলাই তেতিয়া চেটিং কৰাৰ সময়ত নিজৰ ফিলিংবোৰ শ্বেয়াৰ কৰিবলৈ আমি টেক্সট মেছেজৰ বিপৰীতে প্ৰায় সকলোৱে ইমোজিবোৰ ব্যৱহাৰ কৰোঁ। কিন্তু কেতিয়াবা আপোনালোকে ভাবিছেনে এই ইমোজিবোৰ হালধীয়া কিয় আৰু ইয়াৰ কাৰণ কি? বৰ্তমান হোৱাটছআপত 200ৰো অধিক ইমোজি আছে। যেতিয়া ব্যক্তি এজনে নিজৰ চেহেৰা আৰু শৰীৰৰ দ্বাৰা নিজৰ ভাৱবোৰ প্ৰকাশ কৰিব নোৱাৰে তেতিয়া ইমোজিবোৰ সহজ সৰল আৰু সঠিক হয় নিজৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ। কাৰণ আমি টেক্সট মেছেজবোৰত নিজৰ ফিলিংছ আৰু ইমোশনবোৰ শ্বেয়াৰ কৰিব নোৱাৰোঁ আৰু ইয়াৰ কাৰণে ইমোজিবিলাকৰ নিৰ্মাণ কৰা হৈছিল। ইমোজিবোৰ হালধীয়া হোৱাৰ কোনো সঠিক কাৰণ নাই, কিন্তু বিভিন্ন ব্যক্তিয়ে কোৱা মতে হালধীয়া ৰংটো আমাৰ স্কিন টোন মানে বডি কালাৰৰ সৈতে মেচিং কৰে কাৰণে ইমোজিবোৰ হালধীয়া বুলি কয়। ভিডিওটো চাই কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব। আশা কৰোঁ ভিডিওটো চাই ভাল পাইছে। যদি ভাল পাইছে সকলোলৈ শ্বেয়াৰ কৰি দিয়ক আৰু লগতে যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ প্ৰথমে পায়। ধন্যবাদ। জয় অসম।